পইণ্ট আপুনি উদ্বোধন কৰিলে ৭৫ বছৰ যিহেতু সম্পূৰ্ণ হোৱাৰ বাবে ভাৰতৰ সকলো ঘৰৰ পৰা সকলো মানুহৰ ঘৰৰ পৰা অফিচলৈকে লৈ যি হাৰ ঘৰৰ তেওঁলোকৰ প্ৰতি ওপৰত তাৰ ওপৰত ছাৰ আজি লাইক এনি আদাৰ ডিষ্ট্ৰিক্ট আমি কাৰ্বি আংলং অট'নমাছ কাউন্সিলৰ অধীনত আমাৰ যি দুখন জিলা ইয়াত আছে কাৰ্বি আংলং আৰু ৱেষ্ট কাৰ্বি আংলং এই দুইখন জিলাতে আমি ৰাইজৰ মাজত এটা এৱাৰনেছ ক্ৰিয়েট কৰিবলৈ আমি বহুতখিনি ইতিমধ্যে পদক্ষেপ লৈছোঁ এজ পাৰ দি গাইডলাইনছ অফ দি গভৰ্ণমেণ্ট অফ ইণ্ডিয়া এণ্ড দ্য ষ্টেট গভৰ্ণমেণ্ট চ' তাৰে এটা সৰু পদক্ষেপ হিচাপে আজি ডিফু মিউনিচিপালিটি বৰ্ডৰ ডিফু টাউনত আমি এটা চেল্ফি পইণ্ট ইয়াত আজি অপেন কৰিছোঁ আৰু এই চেল্ফি পইণ্টত আমাৰ আশা যে আমাৰ কেৱল যুৱক যুৱতীসকলেই নহয় আমাৰ যিসকল ছিনিয়ৰ চিটিজেনছ আছে এণ্ড অল দ্য চিটিজেনছ অফ দ্য ডিফু মিউনিচিপালিটি বৰ্ড এণ্ড আদাৰ পাৰ্টছ অফ দিছ কাউন্সিল এৰিয়া তেখেতসকলে আহিব আৰু এই ক্ষেত্ৰত এজ এ মাৰ্ক অফ দ্য পাৰ্টিচিপেশ্যন ফিলিংছ টুৱাৰ্ড দি নেশ্যনছ যে আমি এই ক্ষেত্ৰত কিমান ভাল পাওঁ নিজৰ দেশখনত তাকে এটা দেখাবলৈ আৰু ইয়াৰ লগতে ইতিমধ্যে এজ পাৰ দি গভৰ্ণমেণ্ট গাইডলাইনছ আমি অহা 13, 14, 15 আমাৰ প্ৰতিটো শিক্ষানুষ্ঠান প্ৰতিটো চৰকাৰী কাৰ্যালয় পাব্লিক ছেক্টৰ ইউনিটছৰ লগতে আমাৰ সকলো সৰ্বসাধাৰণ ৰাইজে তেখেতসকলৰ ব্যক্তিগত বাসস্থানত জাতীয় পতাকা উত্তোলন কৰিব আৰু এই যিখিনি আমাৰ ইয়াৰ বাবে জাতীয় পতাকা আমাৰ প্ৰয়োজন নেশ্যনেল ফ্লেগছ আমাৰ প্ৰয়োজন আমাৰ ইয়াত কাৰ্বি আংলং অট'নমাছ কাউন্সিলৰ 2,000+ হাউচ হোল্ড আছে আমি এই গোটেইখিনি কভাৰ কৰিবলৈ আমাৰ আসাম ষ্টেট ৰুৰেল লাইভলিহুড মিছন আৰু আৰ্বান লাইভলিহুড মিছনৰ অধীনত আমাৰ যিসকল ছেল্ফ হেল্প গ্ৰুপ আছে আমাৰ ছেল্ফ হেল্প গ্ৰুপসকলে তেখেতসকলে আগবাঢ়ি আহিছে নেশ্যনেল ফ্লেগছ তৈয়াৰ কৰিবলৈ আৰু ইতিমধ্যে আমাৰ ছেল্ফ হেল্প গ্ৰুপবিলাকে এই ক্ষেত্ৰত যথেষ্ট আগবাঢ়ি গৈ আছে নিয়াৰ এবাউট আমি এতিয়া 80,000 আজি তাৰিখলৈ আমাৰ নেশ্যনেল ফ্লেগ তৈয়াৰ হৈছে আৰু বহু ঠাইতে তেখেতসকলে বিক্ৰী কৰি আছে আৰু ইয়াৰ লগতে আমাৰ ফুড এণ্ড চিভিল ছাপ্লাইজ ডিপাৰ্টমেণ্টৰ ফালৰ পৰাও তেখেতসকলৰ 1,40,000 নেশ্যনেল ফ্লেগ কাৰ্বি আংলং অট'নমাছ কাউন্সিললৈ আহিব আৰু এই 1,40,000 নেশ্যনেল ফ্লেগছ আমি আমাৰ ফুড এণ্ড চিভিল ছাপ্লাইৰ অধীনৰ যিসকল ৰেচন কাৰ্ড NFSAৰ যি বেনিফিচিয়াৰিজ আছে যিসকলৰ ৰেচন কাৰ্ড আছে তেখেতসকলক মাজত বিতৰণ কৰা হ'ব বাট এই নেশ্যনেল ফ্লেগ মই এটা কথা ইয়াত ক'বলৈ ওলাইছোঁ আমি এই নেশ্যনেল ফ্লেগসমূহ আমি ৰাইজৰ মাজত বা আমাৰ যি মই ক'লোঁ আমাৰ NFSA বেনিফিচিয়াৰীসকলৰ মাজত ফ্ৰী অফ কষ্ট আমি বিতৰণ নকৰোঁ there will be contribution very little amount তেখেতসকলে কণ্ট্ৰিবিউট কৰিব লাগিব so everyone will have to purchase the national flags to hoist it in their home or in their office. That's all from my side. Thank you.